হেল্ল' গাইজ, কি খবৰ সকলোৰে হয়তো নিশ্চয় খবৰ ভাল। ময়ো ভালেই আছোঁ। এয়া আহিছোঁ আজি মই মোৰ বাৰ লগত গুৱাহাটী মহানগৰী অমৃত উদ্যানলৈ। সকলোৱে হয়তো চিনি পায়েই। বা আচলতে ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ বুলি আহে। ময়ো সেইকাৰণে বাৰ লগতে আহিলোঁ। ভাল লাগিলে জেগাটো, সেইকাৰণে কেইটামান ভিডিঅ' ক্লিপ মই আপোনালোকলৈ বুলি আগবঢ়ালোঁ। নিশ্চয় চাব বুলি আশা ৰাখিলোঁ আৰু চাই কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। ইয়াতে বহুত মানুহ মৰ্ণিং টাইমত মৰ্ণিং ৱাক কৰিব আহে, এক্সাৰচাইজ কৰিব আহে আৰু দিনত বহুত মানুহে ফুৰিবলৈও আহে। গধূলি সময়ত আপুনি ল'ৰা ছোৱালীও আনিব পাৰে খেলা ধূলা কৰিবলৈ বুলি অকণমান সময় উলিয়াই। বহুত ধুনীয়া জেগা এটা, বহুত ভাল লাগিলে সঁচাকৈ। এনেকুৱা এটা জেগা অৱশ্যে ইমান ব্যস্ততাৰ মাজত আচলতে লাগে অকণমান মানুহবোৰ মনবোৰ ফ্ৰেছ হ'বলৈ বুলি। ভাল লাগিলে বহুত। মই সেইকাৰণে আচলতে ছোৱালী নিয়া নাছিলোঁ, মৰ্ণিং টাইমত গৈছিলোঁ যিহেতু। ঠিক আছে তেন্তে ভিডিঅ'টো আপোনালোকে উপভোগ কৰক, ভিডিঅ'বিলাক চাওক, কেনেকুৱা লাগিলে জনাব। আচলতে ইমান ভালকৈ কথা ক'ব নাজানো, এনেই ব্লগটো দিয়াৰ বাবে অকণমান কথা পাতিলোঁ আপোনালোকৰ লগত। কেনেকুৱা লাগিছে জনাব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ বাবে। বহুত ধন্যবাদ আপোনালোকক, আৰু আশা কৰিলোঁ সদায় এনেকৈ ভিডিঅ'বোৰ চাই যাব। কমেডি ভিডিঅ'ৰ লগতে মই আপোনালোকক এনেকৈ কেতিয়াবা সৰু সুৰা ব্লগ কিছুমান আপোনালোকৰ মাজলৈ আগবঢ়াম। আৰু যদি ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পালে তেন্তে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ, বাই বাই।